গেল আরে সাইড ফৰেষ্টৰ বিভাগৰ মানুহ আহিছিলে বন বিভাগৰ মানুহ আহি তেওঁলোকে কিন্তু ব্যৰ্থ আচলতে ব্যৰ্থ তেওঁলোকে এই কাৰণেই ব্যৰ্থ তেওঁলোকে হাতীটো হাল ল'লে তেওঁলোকে আগে গাড়ী লৈ পলাইছে তাৰমানে ৰাইজ নপলাওঁতে গাড়ী লৈ তেখেতসকলে পলাইছে তেখেতসকলে এনে ৰাইজৰ মাজতে তাৰমানে হেৰি দি গ'ল তেখেতসকল যে ৰাইজক এটা মানে কি ব্লেম দি গ'ল যে ৰাইজে তেওঁলোকক বেয়া ব্যৱহাৰ কৰাৰ কাৰণে তেওঁলোকে পলাইছে আচলতে তেওঁলোকে হাতীৰ ট্ৰেংকুলাইজাৰ কৰাত ব্যৰ্থ তেওঁলোকে ৰাইজৰ